ওয়েলকাম টু আসাম টেক ইনফো চেনেল। আসাম টেক ইনফো চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে জানে আমাৰ অসম চৰকাৰে অৰুণোদয় আঁচনি যিটো এটা স্কিম চৰকাৰে হাতত লৈছে, এইটো মিছন 1 কমপ্লিট, মিছন 2 মানে 2.0 ছাকচেছ। আপোনালোকে 2.0 যিসকল ব্যক্তিয়ে এপ্লাই কৰিছিল বা আবেদন কৰিছিল সেইসকল ব্যক্তি এতিয়া পেমেণ্টটো পাই আছে। তো এতিয়া 2024 চনত অৰুণোদয় 3.0 নতুনকৈ লোৱা হ'ব। তো যিসকল ব্যক্তি এতিয়ালৈকে অৰুণোদয় স্কিমত অহা নাই সেইসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিত কেনেকৈ 3.0 কেনেকৈ আপোনালোকে আবেদন কৰিব, বা অনলাইন হ'ব নে অফলাইন হ'ব, তো সম্পূৰ্ণ বিধংকৈ মই ভিডিঅ'টোত কৈ চাই যাব। তো বলক এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকলে চাব পাৰিছে, মই এতিয়া টাইপ কৰিছোঁ আসাম অৰুণোদয় 3.0 স্কিম 2024 অনলাইন ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকে ফৰ্মটো এনেকৈ দেখিবলৈ পাব, যিটো পেজ হয় চাব পাৰিছে। ক্ৰাইটেৰিয়াখিনি কি মই আপোনালোকক জনাই দিম। এতিয়া আপোনালোকৰ যিটো এপ্লিকেশ্যন মোড হয়, আপোনালোকে অনলাইন আৰু অফলাইন দুয়োটাই হ'ব। চাব পাৰিছে আপোনালোকে বন্ধুসকল, আসাম অৰুণোদয় 3.0 স্কিম অবজেক্টিভ। তো বন্ধুসকল, মই আপোনালোকক বিশেষকৈ যিবোৰ মেইন ডকুমেণ্টছখিনি হয় বা মেইন ক্ৰাইটেৰিয়াখিনি হয় সেইখিনি আপোনালোকক দেখুৱাই দিম। এতিয়া পঢ়িবলৈ গ'লে মোৰ ভিডিঅ'টো বহুত লম্বা হ'ব, আপোনালোকে হয়তো বুজিব পাৰিছে। চাওক, এতিয়া দি আছে বেনিফিট অফ আসাম অৰুণোদয় আঁচনি 3.0 স্কিম। মই অলপখিনি আপোনালোকক পঢ়ি দি আছোঁ, আপোনালোকে শুনি ল'ব। দ্য আসাম অৰুণোদয় 3.0 স্কিম ইজ গোয়িং টু হেল্প লোড of women, about 27.777 lakhs women। চাব পাৰিছে, বহুত মানুহক দি আছে আৰু দি থাকিব। তো চাওক, ইয়াতে দি আছে অৰুণোদয় 3.0 এলিজিবিলিটি ক্ৰাইটেৰিয়া। তো মানে কি ইয়াতে লাগিব আপোনালোকৰ ডকুমেণ্টছখিনি বা আপোনালোকৰ কি যোগ্যতা হ'ব লাগিব। চাওক, প্ৰথমতে দিয়া আছে ইউ হেভ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম, আপোনালোকে আসামত থাকিব লাগিব, আসামৰ বাসিন্দা হ'ব লাগিব। 2 নম্বৰত দি আছে ৰাইট নাও ইউ নিড লিভ আসাম, আসামত থাকিব লাগিব। এইটো কথা প্ৰায় একেই হ'ল। দ্য টোটেল মানি হুইল ফেমিলি মেক্স ইন ইয়াৰ শুড বি লেছ দেন 2 lakhs, মানে 2 লাখৰ নিচত আপোনালোকৰ এনুৱেল ইনকাম হ'ব লাগিব। আপোনালোকৰ এটা পাছবুক লাগিব। ইউ নিড বেংক একাউণ্ট উইথ এ পাছবুক, আপোনাৰ এটা পাছবুক থাকিব লাগিব। তো চাওক, ইয়াতে দি আছে আৰু এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ অৰুণোদয় স্কিম 3.0: আধাৰ কাৰ্ড, পেন কাৰ্ড, ইনকাম চাৰ্টিফিকেট, প্ৰুফ অফ ৰেচিডেণ্ট চাৰ্টিফিকেট, ৰেচন কাৰ্ড, চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম, বেংক পাছবুক ফটোকপি, 2 পাছপোৰ্ট চাইজ ফটো, মানে 2 কপি আপোনালোকৰ ফটো লাগিব পাছপোৰ্ট চাইজৰ, মোবাইল নম্বৰ লাগিব। এইবোৰ আপোনালোকে আগতীয়াকৈ সাজু কৰি ৰাখিব বন্ধুসকল বা বান্ধৱীসকল। আপোনালোকৰ নহ'লেও আপোনালোকৰ যিকোনো গাৰ্জেনৰ হ'ব পাৰে, আপোনালোকৰ তাৰ বাবে আপোনালোকে আগতীয়াকৈ ডকুমেণ্টছখিনি ৰেডিকৈ ৰাখিব 2024 কাৰণে। ইতিমধ্যে প্ৰচেছটো আৰম্ভ হ'বই, আৰু ডেটটো অৱশ্যে ডিক্লেয়াৰ কৰা নাই ইয়াতে। যেতিয়া ইয়াৰ ডেটটো আহি যাব আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই যাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো চাব পাৰিছে আসাম অৰুণোদয় স্কিম 3.0 স্কিম হাউ টু এপ্লাই। 2000 নহয়, ইয়াৰ আগতে যিবোৰ অৰুণোদয় স্কিম আছিল সেইবোৰ অনলাইন হোৱা নাছিল, এইবাৰ চাগে অনলাইন হ'ব। তাৰ বাবে চাওক, ইয়াতে চাব পাৰিছে আপোনালোকে কেনেকৈ অনলাইন প্ৰচেছটো কৰিব, কেনেকৈ আবেদন কৰিব, তাৰ বাবে ইয়াতে প্ৰচেছখিনি সুন্দৰকৈ দিয়া আছে, আপোনালোকে চাব পাৰিছে। এইটো মানে মই টাইপ কৰা নহয়, এইটো আমাৰ অসম চৰকাৰৰ যিটো পৰ্টেল অৰুণোদয় পৰ্টেল, তাৰে পৰা ইয়াতে মই আপোনালোকক দেখুৱাই আছোঁ। তো বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।